নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক ভালে আছে আজি মই ৰাসলৈ আহিছোঁ ছয়গাঁৱত মই কৈছোঁৱে ছয়গাঁৱত ৰাস মহোৎসৱ হৈ আছে বহুদিনেই হ'ল আজি 4 দিনেই হ'ল মই অহা নাই পিছে দিনত মই আহিছোঁ কিন্তু ৰাতিলৈ অহা নাই আজি প্ৰথম আহিছোঁ সেইকাৰণে আজি ভাবিছোঁ আপোনালোককো লৈ যাম মই কিদৰে যাওঁ আজি ঘৰৰ পৰা আহিছোঁ প্ৰথম হৈছে মেইন গেটখন ৰাস মহোৎসৱৰ ধুনীয়াকৈ লাইটিং হ'ব ইয়াৰ পৰা ষ্টাৰ্টিং এতিয়া গৈ আছোঁ কাৰণ আমাৰ ঘৰ ছয়গাঁৱতে যিহেতু মেইন টাউনতে আমাৰ ঘৰটো সেইকাৰণে আমি মানে খোজকাঢ়ি আহিব পাৰোঁ ওচৰতে সেইকাৰণে আমি কোনো গাড়ী অনা নাই খোজকাঢ়ি আহিছোঁ গৈ আছোঁ আৰু মই আপোনালোকক মানে দিনতো আহিছোঁ মই কৈছোঁ মই দিনতো চাই গৈছোঁ দুদিন আহিলোঁ দিনত কিন্তু ৰাতি আজি প্ৰথম আহিছোঁ সেইকাৰণে দেখুৱাম দিনতো মই ভাবিছোঁ দিনৰখিনি মই এক্সট্ৰাকৈ দি দিম আৰু ৰাতিৰখিনি মই এক্সট্ৰা ৰাখোঁ কিজানি 2টা ব্লগ আগবঢ়াম আপোনালোকলৈ আৰু দেখাই আছোঁ এইপিনে মানুহ কিমাননো হয় যিহেতু প্ৰথম আৰম্ভ হৈছে 10-20 দিনমান চলিব সেইকাৰণে বহুত আহিব আৰু মানুহখিনি দেখাই আছোঁ গৈ থাকোঁ আৰু এক্সাইটেড হৈ আছোঁ কাৰণ প্ৰতি বছৰে হয় ৰাস আৰু ৰাসত যিহেতু আমাৰ ওচৰতেতো আমি যেতিয়াই পাওঁ তেতিয়াই আহিব পাৰোঁ সেইকাৰণে ভাল লাগে আৰু আলহী আহিলেও আৰু চান্স পাওঁ বেছিকৈ আহিবলৈ এনেওতো ঘৰৰ পৰা অহা হয় কিন্তু আলহী আহিলে বেছি ভাল লাগে আৰু আহিব আমাৰ ঘৰতো আলহীৰ লগতো আহিম ঘৰত আজি চাই যাম ঘৰৰ পৰা এয়া পাণ দোকান বহিছে আৰু ইপিনে ৰাস্তাখিনিও ব্লক হৈছে জাম হৈছে মানে বহুত মানুহ যিহেতু ৰাস মহোৎসৱৰ স্থলী আহি পালোঁ আমি বহুখিনি মানুহে দেখিছোঁ যেতিয়া বেছি মানুহ মানে আমি সোনকালে আহিছোঁ যেতিয়া ৰাতিলৈকে আৰু মানুহ হ'ব চাগে আজি সোনকালে চাই যাওঁ পিছত মানে ৰাতিলৈকে আহিম দেখাই আছোঁ ওপৰত লিখাই আছে 65তম ছয়গাঁও চকবকবকৰ সাৰ্বজনীন ৰাস মহোৎসৱ আনপিনে সেইপিনে বহুখিনি মানুহ আহিছে এইপিনে সোমাই যাওঁ মহোৎসৱৰ মূৰ্তি এইখিনি মানুহ তথাপিতো মই দেখুৱাম যাব পাৰিম শিৱ মন্দিৰ আছে মাদক দ্ৰব্য সেৱনৰ পৰিণতিখিনি দেখাইছে আহি পেলাই আমি মিঠাই দোকান পাইছোঁ প্ৰথমতে আপোনাৰ ভাগ্য এই খেলখন অনুষ্ঠিত কৰি আহোঁ আৰু ইপিনে দোকানৰ ফালে আহিছোঁ মই পিছে ল'লোঁ খাৰু ল'লোঁ মই আৰু ৰাবাৰ লৈছোঁ চুলিত কাৰণে আৰু বিশেষ চাই আছোঁ লগাম আৰু বহুখিনি বস্তু দেখা পাইছোঁ কিন্তু কি লওঁ কি নলওঁ তেনেকুৱা হয় নহয় চাই লওঁ চাই পিনে ভালকৈ লওঁ পিনে দামী আছে
এইখিনি ফোট একেবাৰে ৰং বিৰংগী ফোটখিনি আছে তাৰপিছত ইপিনে ৰাবাৰ আছে মই এনেকুৱা ৰাবাৰ লৈছোঁ ব্লেক কালাৰৰ আহি থাকোঁতে ৰাসত মোৰ ফ্ৰেণ্ড মুনিক লগ পালোঁ চুমি আমাৰ কলেজৰ ফ্ৰেণ্ড লগতে চুমি মোৰ স্কুলৰ ফ্ৰেণ্ড মুনিক মই কলেজত লগ পাইছোঁ আৰু ইহঁতৰ আৰু মুনিৰৰ এটা চেনেল আছে তাইৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাব তাই ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু আপোনালোকে চাব লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ছাবস্ক্ৰাইবাৰখিনি চাই দিব তাই তেতিয়াহ'লে মুনি কি কি ল'লি মানে নাই কিবা কিবি কিনিব আহিলোঁ আৰু আমি তাকে ময়ো মুনিৰ লগত অলপমান এনজয় কৰোঁ চাওঁ কথা পাতোঁ লগতে কিমান কথা হয় ভিডিঅ'ত আজি বহুত ভাল লাগি আছে চুমি আমাৰ গাঁৱৰে হয় আমি দুয়োটা চাই গাঁৱৰে আৰু ইপিনে মুনি হৈছে আমাৰ ওচৰৰে ইপিনেও ভূমি চাইডৰ হয় তাই কালেকশ্যন আছে মই ভাবিছোঁ এডাল পচন্দ কৰিছে মানে এইডাল চাওকচোন ইয়াতে লিখা আছে এন বুলি এন থকাৰ কাৰণে মোৰ ভাল লাগিছে যিহেতু মোৰ নাম এনেৰে প্ৰথমত যায় আৰু এন নামেৰে যায় সেইকাৰণে ভাবিছোঁ এইডাল লওঁ নেকি মোৰো মুনি দেখা পাই পচন্দ গ'ল মোৰো ভাবিছোঁ কৰ্ডৰ লৈ লওঁ ন তাকে এই মই মুনিক লগ পাইছোঁ তাই ল'লে মুনিক ডিঙিত আছে তাই চ' মই পিন্ধি লওঁ এটা পিন্ধি আহিছোঁ চ' এইডাল ভাবিছোঁ লওঁ চুমি নাপালে গাইজ তাই আখৰটো লাগে আখৰটো নাই বোলে খুৰাৰ দোকানত আহি গ'লোঁ মই চাহ পান খাম ট্ৰাই কৰিম আজি ফাৰ্ষ্ট টাইম চ' ভয় লাগি আছে অলপমান কাৰণ জ্বলি যাব কি হয় মুখখন জ্বলি গ'লে আৰু কি হ'বনো মোৰ বাকী চাই লওঁ কেতিয়াবা ৰিক্স লৈ চাব লাগে চ' খুৰাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া খুৰাই কেনেকৈ পানে দে খাওয়া পানে খাবান না ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ ভাল লাগিলে মই ভবা নাছিলোঁ মানে ভাবিছিলোঁ যে ফুৰিব বুলি একো নাই খাব পাৰি ইজিলি ভাল লাগিলে খুৰা বহুত বহুত ধন্যবাদ মই ভাবিছিলোঁ ফুৰিব নেকি নাই পুৰা ট্ৰাই কৰিব এবাৰ ভাল লাগে বেলেগ টাইপত হয় সেইকাৰণে খাব এবাৰ আহিলে আৰু খুৰা দোকানখন মই কৰি দিছোঁ লাল পাণ ভাণ্ডাৰ দোকান ইয়াতে আপোনালোকে লাল পাণ ভাণ্ডাৰ বুলি লিখা আছে চৰি মই পাণখন খাই থকাৰ বাবে এনেকুৱা হৈছে বাকী আপোনালোকে আহিব ইয়াতে ধুনীয়া ধুনীয়া পাণ পায় খুৰা দোকানত কাষ্টমাৰ আহিছে চ' ষ্ট্ৰবেৰী পাণ বনাই আছে ইয়াতে এক্সপাৰ্ট আছে পুৰা আহিব একবাৰ ট্ৰাই কৰিব দেই এইখিনি হৈছে এই যে জুৱেলাৰী কিমান লিখি দিছে এইখিনি 50 কমত নহ'ব বেছিকৈ ল'ম দেই নকমাই মানে সকলোৱে বিক্ৰী কৰিব আহে ন চ' চাই লওঁ ভাল লাগিলে লওঁ কাৰণ বিয়াও আহি আছে ফ্ৰেণ্ডৰ সেইকাৰণে পাণ খাই আছোঁ মই শেষে হোৱা নাই গৈ ঘড়ী চাই আছে সি চাগে ঘড়ী ল'ব ল'ৰা মই এখন দোকানত আহিছোঁ কাৰণ আমাৰ গাঁৱৰে ল'ৰা হয় দাদা হয় এজন তেওঁ এখন খুব আকৰ্ষণীয় দোকান দিছে মানে তেওঁ ইয়াতে মানে স্পৰ্টিং টি চাৰ্টত ফটো সহকাৰে ইয়াতে দি দিয়ে দেখাইছোঁ ৰ'ব মোক আৰু কাপত ঠিক কেনেকুৱাকৈ কাপ এই কফি কাপবিলাকত ফটো দি পেলাই ফটো লগাই দিয়ে চ' এনেকুৱাকৈ বনাব পাৰি আৰু মেজিক কাপ মানে মেজিক কাপৰ এনেকুৱা কাপতো আছে দিব পাৰে ফটো দিব পাৰি
মই দাদাজনক সুধিছোঁ দাদাই ভালকৈ মোতকৈ ক'ব আৰু ভালকৈ দেখাই আছোঁ ৰ'ব জোৰকৈ আহি যাব যেতিয়া মানে ইয়াত গৰম পানী বা চাহ দিব সেইটো মানে মেজিক কাপ হয় তো ইয়াত গৰম দিলে ফটোখন এনেকুৱা টাইপত ফটো আহি যাব ইয়াত আৰু এইটো আনলিমিটেড ফটো হ'ব আৰু নন ষ্টপ এনেকুৱা থাকিব এইটো কোনো মেজিক নাই তাকে আৰু টি চাৰ্টৰখিনি কৈ দিয়ক টি চাৰ্টটো মানে টি চাৰ্ট চাইজ বাই চাইজ আছে এম চাইজ এক্স চাইজ ডবল এক্সেল এক্সেল বেকত বা ফ্ৰণ্টত দিব দুয়োফালে লগাব পাৰে এইখিনি আছে ৰাখিছে আপোনালোকে আহিব ইপিনৰ পৰা ৰাসত আছে এইপিনে আৰু আমাৰ গাঁৱৰে দাদা হয় দাদা কাপোৰ ৰাখিছে বিভিন্ন ছোৱালী মানুহৰ কাপোৰ ৰাখিছে লগতে ল'ৰাৰখিনিও ৰাখিছে এনেকুৱা আহিব ইয়াতে ভাল কণ্টেণ্ট লগতে কাপোৰ চাব টি চাৰ্ট চাব লগতে কাপোৰো চাব এখন দোকানতে গোটেইখিনি পাব আপোনালোকে আৰু কাপোৰখিনি মই দেখাই আছোঁ ৰ'ব সিপিনে গৈ দোকানত আকৰ্ষণীয় এটা বস্তু দেখিলোঁ মানে কাপোৰ দেখিছোঁ এইখন দেখিছেনে এইখন আপোনালোকে চিনি পাব কিজানি কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ যদি গাৰো জাতি ন গাৰো জাতিৰ মানে এইখন কি সাজ মানে কাপোৰ এখন চল হয় ন চল হয় এখন ভাল লাগিছে দেখিবলৈ ঠাণ্ডাৰ দিন আহিছে তো ল'ব পাৰে গাৰো কালচাৰৰ হয় কিন্তু গাৰো সংস্কৃতিৰ জাতিটোৱে এনেকুৱা সাজ পৰিধান কৰে মোৰ কিন্তু খুব ধুনীয়া লাগিছে কম্বিনেশ্যনটো খুব ধুনীয়া ফুলখিনিৰ কম্বাইনটো বঢ়িয়া ধুনীয়া আহি পেলাই আমি আচৰৰ দোকানত আহিলোঁ আচৰ মানে বিক্ৰী কৰিছে ইয়াতে তাকে ভাবিছোঁ আচৰ খাওঁ নেকি মানে ল'ম আমি ইপিনে আছে মিঠা আচাৰ এইখিনি মিঠা সেইপিনৰ সেইখিনি আছে টেঙা হ'ব আমাৰ ভাবিছে নহৰুৰ আচাৰ ল'ব বুলি চাই আছে মাহঁতে মই আৰু ভাবিছোঁ বগৰীৰ মিঠা আচাৰটো টেষ্ট কৰি চাওঁ তথাপিতো টেষ্ট কৰিব বেয়া লাগে কাৰণ যদি আমি সেই নলওঁ তেতিয়া আৰু টেষ্ট কৰিলে ভাল নালাগে মই সুধিলোঁ এওঁলোকক এক্সট্ৰাকৈ নিদিয়ে টেষ্টৰ নামত বেলেগকৈ পইচাটো নিদিলোঁ হয় তথাপিও নলয় বোলে টেষ্ট কৰিলে ল'বই লাগিব সেনেকুৱা আপোনালোকে কৈছে ভাবিছোঁ কি কৰোঁ চাই লওঁ মাহঁতে নহৰুৰ আচাৰটো ল'ব আচাৰ এটা লোৱা যাব বাকী মানুহকে যাব এনেই মানুহখিনি চাওকচোন কিছুমান ঠাইত বহুত ভিৰ হৈছে একদম বহুত মানে মানুহ মানে আহিব নোৱাৰি ঠেলা আছে মাহঁতে ল'লে নহৰুৰ আচাৰ এইবিলাক এয়া হৈছে নহৰুৰ আচাৰ ঠিক তেনেকৈ এয়া হৈছে এইখিনি জলফাই বোধহয় জলফাই এইখিনিও জলফাই ইপিনে কি বা এইখিনি নাজানো মই এইখিনি আদাৰ হ'ব লাগে আদাৰ এইপিনে জলকীয়া এইপিনে নহৰু স্মেলটো ইপিনে চকৰি আছে আৰু পিনে ভাবিছোঁ আমি ডাঙৰ চকৰিটো উঠোঁ নেকি কনফিউজ আৰু মানে উঠিলে ময়ো উঠিম আৰু আমি ইয়াতে নুঠোঁ চকৰিটো ভয় লাগে ব্ৰেক ডেন্সত উঠিম আমি ব্ৰেক ডান্স কৰিম আমি চ' এই অলপমান মানে যিহেতু প্ৰথম লগাইছে আগত অকণমান ৰিস্কি হয় সেইকাৰণে
মই ভেলপুৰি দিয়া নাই কিন্তু সোৱাদ লাগিছে খাম আৰু থকাই পেলাই খাম আৰু সোৱাদ হৈছে বাকী আমাৰ কৈছিলোঁ যে মই চাওমিন খাম বুলি নাখাওঁ মই চাওমিন ভেলপুৰিটো সোৱাদ লাগিছে ইহঁতে খাইছে চ' শ্বেয়াৰ কৰিব নোৱাৰোঁ মই প্লেট লৈ লওঁ খাই লওঁ আৰু নেক্সট চাওমিনটো খোৱাই হৈ থাকে চাওমিন ফেভৰেট কাৰণে ভাবিছোঁ ইয়াতো খাই লওঁ পিছে আজি অলপমান মানে বেলেগকৈ খাওঁ আৰু টেষ্টি হৈছে ভেলপুৰিটো ট্ৰাই কৰি চাব পাৰে ৰাসত আহিলে ছয়গাঁও ৰাসত বাকী মোৰ ফোন অহা নাই ৱেইট কৰি আছোঁ চেঞ্জ কৰিলোঁ নহয় সেইকাৰণে বাৰু এতিয়া আহিলে দেখাই আছোঁ আহি গ'ল মোৰ ভেলপুৰি ডিছ আহি পেলাই আহিল মই এবাৰ খাই লওঁ তেন্তে চালাডো দিছে মানে নোৱাৰিলোঁ আৰু বাকী ৰাস চাই ভালে লাগিল এবাৰ যাওঁগৈ দোকান এইপিনে পপকৰ্ণ লোৱা হ'ল ৰাসত ভাল লাগিলে ৰাস চাই আকৌ আহিম আজিয়ে শেষ নহয় আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব আপোনালোকৰ ৰাস চাব ৰাসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইয়াৰ পৰা আজিলৈ তেন্তে আহিছোঁ ধন্যবাদ জনাইছোঁ